মৰ্ণিং বহুত দিন আপোনালোকৰ ওচৰত ভিডিঅ' দিবই পৰা নাই সেইবাবে ভাবিলোঁ আজি আপোনালোকক এটা নতুন ভিডিঅ' দেখাম আৰু মই গৈ আছোঁ এটা বিশেষ ঠাইলৈ আৰু আপোনালোকক দেখাই থাকিম মই গৈ আছোঁ গুৱাহাটীৰ দক্ষিণ পূব কোণত অৱস্থিত বৈশিষ্ট্যাশ্ৰম আশ্ৰমলৈ আৰু এইটো এটা প্ৰকৃততে শিৱ মন্দিৰ হয় আৰু এই মন্দিৰটো গুৱাহাটীৰ বৈশিষ্ট্য বেলতলা যিটো চাৰিআলি তাতে অৱস্থিত হয় আৰু মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম ১৮৬৪ চনত এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰি দিছিলে আৰু এইটো মন্দিৰত বৈশিষ্ট্য মুনিৰ আশ্ৰয়স্থল আছিল আৰু সেইবাবে বৈশিষ্ট্য মন্দিৰ বুলি বা বৈশিষ্ট্য দেৱালয় বুলি জনা যায় আৰু প্ৰকৃততে ই এটা শিৱ মন্দিৰ হয় আৰু মই আপোনালোকক ইয়াৰে ভিতৰত কি আছে সকলোবোৰ দেখুৱাবলৈ যত্ন কৰি চাই থাকিব আমি আহি ইয়াৰে মূল দুৱাৰেৰে সোমাই ইয়াতে আমি বাহিৰত চেণ্ডেল থৈ ইয়াতে ভিতৰলৈ আহিছোঁ আহক আপোনালোকক দেখুৱাই থাকোঁ কি হয় এয়া আমি সোমাই গ'লোঁ আৰু ইয়াতে মন্দিৰটো নতুনকৈ বান্ধি আছে হয়তো হ'লে বহুত ধুনীয়া লাগিব আৰু এইকেইটা ইয়াতে শিৱলিংগ আছে প্ৰথমতে আৰু ইয়াতে ভক্তসকলে ধূপ চাকি জ্বলায় এয়া মন্দিৰৰ চৌহদটো মই আপোনালোকক দেখুৱাই দিছোঁ চৌহদটো ইয়াতে নতুনকৈ নিৰ্মাণ কাৰ্য চলি আছে এটা বহুত ধুনীয়া কাম হাতত লৈছে আৰু যদিহে এই মন্দিৰটো নিৰ্মাণ হৈ উঠে তেতিয়াহ'লে দেখিবলৈ আকৌ বহুত বেছি ধুনীয়া হৈ পৰিব আৰু মই আপোনালোকক এতিয়া ভিতৰলৈ দেখুৱাবলৈ যত্ন কৰিম আমি য'ত দৰ্শন হওঁ সেইখিনি দেখুৱাবলৈ যত্ন কৰিম আৰু এইফালে এইখিনি এনেকৈ আমি ইয়ালৈ আহি এয়া তাৰপিছত এয়া হৈছে য'ত আমি দৰ্শন হ'ব পাৰোঁ আৰু এইফালে এইখিনি আছে চাকি ধূপ জ্বলোৱা ঠাই ইয়াতে ভক্তসকলে যি চাকি ধূপ লৈ আহে সেইবোৰ ইয়াতে জ্বলাব পাৰে আৰু ইয়াতে এইফালে আছে শিৱলিংগ কেইটামান আৰু ইয়াতে চাকি ধূপ জ্বলাই কৰিব পাৰে আৰু এয়া হৈছে মূল দুৱাৰ আৰু ইয়াৰ পৰা ভিতৰলৈ সোমাই গৈ এয়া হৈছে মন্দিৰৰ আমি মন্দিৰৰ ভিতৰত আহি পালোঁ আৰু আমি ৰাস্তাকেইটা আপোনালোকক দেখাইছোঁ সেইফালে সোমাই এইফালে চাকি ধূপ জ্বলাই এইখিনিতে আছোঁ আৰু এইখিনিত এটা ধুনীয়া পৰিৱেশ আছে মই আপোনালোকক দেখাই আছে মন্দিৰৰ লগতে এইটো মেঘালয়ৰ পৰা নামি অহা সুঁতি আৰু এইটো ইয়াতে নিজৰা বুলি কয় যিটো পানীৰ সুঁতি আৰু এই সুঁতিটোৱে গৈ ভৰলুৰ লগত লগ হৈছে আৰু এই সুঁতিটোৰ বাবে এই পানীখিনিৰ বাবে এইটো মন্দিৰৰ এটা বিশেষ আকৰ্ষণ হৈছে আৰু এই মন্দিৰটো চাবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে আৰু ইয়াতে এইটো পৰিৱেশ দেখিবলৈ সঁচাকৈ বহুত বেছি ধুনীয়া ইয়াৰে এই গোটেইখিনি মই আপোনালোকক এবাৰ দেখুৱাই দিম ধুনীয়াকৈ পানীৰ এটা সোঁত বৈ আহিছে য'ত কোনোৱে গা ধুইছে ভৰি হাত ধুইছে ইমান গৰমৰ দিনতো এইখিনি ঠাই বহুত শীতল হৈ আছে আৰু বহুত ধুনীয়া লাগিছে এইখিনিত আহি মোৰ মনটো বহুত বেছিকৈয়ে ভাল লাগিছে এইখিনি আপোনালোকে চাব এইফালে এনেকৈ আহি এনেকৈ ইয়াতে এইটো সুঁতিটো আছে যিহেতুকে সন্ধ্যাচল পাহাৰত অৱস্থিত মন্দিৰটো আৰু পাহাৰৰ লগতে এই পাহাৰৰ মাজেৰে এই সুঁতিটো আহিছে আৰু এই দুটা ধুনীয়া বান্দৰ দেখিছোঁ মই আপোনালোকক দেখুৱাই দিলোঁ ইমান ধুনীয়াকৈ নিজৰ পোৱালিটো লৈ আছে বান্দৰটোৱে বহুত ধুনীয়া
এইখিনিতে এয়া হৈছে বশিষ্ঠ মুনি যিটো মূৰ্তি কৰি বনাই থোৱা হৈছে আৰু কোৱা হয় ইয়াৰে পাহাৰৰ গুহাতে বশিষ্ঠ মুনিয়ে বাস কৰিছিল বুলি আৰু এয়া মই আপোনালোকক দেখাই দিলোঁ গোটেই মন্দিৰটোৰ পৰিৱেশটো সময় পালে আপোনালোকেও কেতিয়াবা আহিবচোন এইফালে